বৰষা লিকচনৰ কথা আৰু লুইত নীলদন শইকীয়াৰ আবৃত্তিৰে সজাগ হ অসমীয়া, সজাগ হ। আজি তোৰ কেৱল দেশৰ কথা নহয়, গোটেই মানৱ জাতিটোৰ প্ৰশ্ন। বাচিব কোন আৰু যুঁজিব কোনে? সকলো তৰ্ক বিতৰ্কত যেন হিংসাপূৰ্ণ আজিৰ সমাজ। তই নহয় হিন্দু, তই নহয় মুছলিম, নতুবা অন্য জাতি বা ধৰ্ম। তই সকলো মিলিজুলি একতাৰ দৃঢ় এনাজৰীডাল গৌৰৱবোধ কৰোৱাৰ নিস্বাৰ্থ অসমীয়া। কিমান নুবুজাব লাগিব তোক, তই যে মানৱ শিশু। কোনো জাতি, কোনো ধৰ্ম মানৱীয়তাতকৈ শ্ৰেষ্ঠ নহয়। যদি শ্ৰেষ্ঠতাৰ জয়গানেই তোৰ প্ৰিয়, তেনেহ'লে শুন, জীৱশ্ৰেষ্ঠ মানুহ কোনো জাতি বা ধৰ্মটো নহয়। কিয়নো মানুহৰেই সকলো ৰচিত। সেয়েহে কওঁ, সজাগ হ অসমীয়া, মিলিজুলি থাকিলেহে বাচিব প্ৰাণ। প্ৰাণহীনতাত কোনেও নকৰিব তোৰ মান। মহামাৰীৰ যুদ্ধত সকলো মানৱ হ, তেতিয়াহে জয়ী হৈ ৰচিব পাৰিবি আদৰ্শপূৰ্ণ বীৰত্বতাৰ এক চিৰ অজয় গান।